এগৰাকী যুৱতীৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা ফেচবুক ৰিলছৰ সৎব্যৱহাৰ কৰিলে যুৱতীগৰাকীয়ে ৰিলছৰ দ্বাৰা সুধিলে বহু প্ৰশ্ন বহু নেতা মন্ত্ৰীৰ মুখা খুলিলে ৰিলছৰ দ্বাৰা মাত্ৰ এটা ৰিলছৰ দ্বাৰা নিৰ্বাচনৰ পূৰ্বে দিয়া বহু প্ৰতিশ্ৰুতিৰ ফুপুলা স্বৰূপ দাঙি ধৰিলে এগৰাকী যুৱতীয়ে চাও আহক এই বিশেষ ৰিলটো যি সময়ত ৰিলছৰ নামত নগ্নতাৰ মুকলি পেহা আৰম্ভ কৰিছে একাংশ যুৱক যুৱতীয়ে সেই সময়তে ৰিলছৰ সৎব্যৱহাৰ কৰিলে এগৰাকী যুৱতীয়ে নিজৰ গাঁৱৰ জৰাজীৰ্ণ পথ আৰু দলং প্ৰদৰ্শন কৰি বহু প্ৰশ্ন সুধিলে যুৱতীগৰাকীয়ে আকৌ এবাৰ ভালদৰে চাওক এই ৰিলছটো এতিয়া প্ৰশ্ন হয় যুৱতীগৰাকীয়ে এনে ব্যতিক্ৰমী ৰূপত নিজৰ অঞ্চলৰ বাট পথৰ দুৰৱস্থা দাঙি ধৰাৰ পিছত কিঞ্চিত পৰিমাণৰ হলেও লাজ পাবনে নেতা পালি নেতাসকলে নিৰ্মাণ হ'বনে সেই অঞ্চলৰ ৰাস্তা ঘাটসমূহ আমাৰ এই প্ৰতিবেদনটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে ভদ্ৰতাৰ মুখা পিন্ধা নীলাজ প্ৰাণীবোৰৰ চকুত পৰে এই প্ৰতিবেদনটো